এয়া নগাঁও পানীগাঁও কালিবাৰী দুৰ্গা পূজা আমি চাবলৈ আহিছোঁ ব'লক আপোনালোকে চাওক আজি মহাষষ্ঠী আদি দেৱী কামো কৰিয়ে আছে দেৱীজনে বৰ ধুনীয়া আছে আপোনালোকে আহিব পাৰে চাবলৈ ছোৱালী দুৰ্গা পূজা আহক ছোৱালী ভিতৰলৈ যাওঁ এতিয়া আমি তেলিয়াগাঁও পাইছোহি ইয়াৰ পূজা হেনো বৰ ভাল হয় তাকে চাবলৈ আহিছোঁ এতিয়া আমি গেটকেইখনেই খুব ধুনীয়া এইখন গেটো বৰ ধুনীয়া লাগিছে ওচৰৰ পৰা আৰু ধুনীয়া লাগিছে বলক গৈ থাকোঁ বলক গৈ থাকোঁ
গেটখন এইখনেই বৰ ধুনীয়া লাগিছে ভিতৰত আৰু থাকিব বলক চাওঁগে এয়া ভিতৰখিনি ইয়াত খুলিছে বৰ ধুনীয়া হৈছে এইখন এইখন আৰু এখন গেট এইখনো ধুনীয়া লাগিছে বলক ওচৰৰ পৰা চাওঁগে এই গেটখনো বৰ ধুনীয়া হৈছে বলক ভিতৰলৈ সোমাই যাওঁ মহাপুষ্টিৰ কাৰণে পূজা এতিয়ালৈকে আৰম্ভ হোৱা নাই মই আপোনালোকক খালি দেখুৱাইছোঁহে আপোনালোক বাৰু চাবলৈ আহিব MLA Rupok Sharma dari Petang Desa, ahok saungge. সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব আৰু অহা কাইলৈও মই আপোনালোকক আৰু বহুত বেলেগ বেলেগ পূজা দেখুৱাম That's all is for today's video. Hope you enjoyed. Make sure to leave a like, subscribe, and I will see you in my next video. Take care everybody and bye bye.